আজি ভিডিঅ'টো কাৰেণ্ট এফেয়াৰ্ছ বা জিকে নহয় আজি ভিডিঅ'টোত লৈ আহিছোঁ কেইটামান ৰিজনিঙৰ প্ৰশ্ন আপোনালোকৰ বহু বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিল যে ৰিজনিঙৰ ওপৰত এটা ভিডিঅ' বনাব লাগে আৰু সেইবাবে ফাইনেলি মই মোৰ চেনেলত এটা ৰিজনিঙৰ ভিডিঅ' লৈ আহিছোঁ মাত্ৰ 5টা প্ৰশ্ন লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টোত ভাল ৰেছপন্স পাওঁ আপোনালোকৰ পৰা তেতিয়াহ'লে মই আগলৈ এনেধৰণৰ ৰিজনিঙৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু প্ৰশ্নসমূহৰ উত্তৰ যদি আপুনি আগতে গেছ বা কেলকুলেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথম প্ৰশ্নটো আছে তলৰ শৃংখলাটোত খালী ঠাইত কি সংখ্যা বহিব ইয়াত এটা শৃংখলা দিয়া আছে আপোনালোকে মন কৰিছে ইয়াত এটা শৃংখলা দিয়া আছে ইয়াত এটা খালী ঠাইও দিয়া আছে এই খালী ঠাইটোত কোনটো সংখ্যা বহিব চাৰিটা অপশ্যনৰ পৰা কোনটো সংখ্যা বহিব সেইটো সোধা হৈছে যদি উত্তৰটো আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰিব পাৰে ইয়াত যেতিয়া এনেধৰণৰ প্ৰশ্ন দিয়া থাকে তেতিয়াহ'লে আমি প্ৰথমে চাব লাগে যে শৃংখলাটো কেনেধৰণে আগলৈ আগবাঢ়ি গৈছে নিশ্চয় বহুতো বন্ধু বান্ধৱীয়ে ধৰিব পৰা নাই আৰু যেতিয়া এনেকৈ শৃংখলাটো কেনেকৈ আগবাঢ়ি গৈছে ধৰিব নোৱাৰি তেতিয়া কি কৰিব লাগে এটা সিম্পল ট্ৰিক আছে এটা সংখ্যা এৰি এটা সংখ্যা ধৰি যাব লাগে এটা সংখ্যা এৰি এটাকে সংখ্যাবোৰ ধৰি যাব লাগে শৃংখলাটোত আৰু ইয়াত আমি এটা সংখ্যা এৰি শৃংখলাটো এনেকৈ ধুনীয়াকৈ বনাই লৈছোঁ ইয়াত 3ৰ পৰা 6 লৈ 6ৰ পৰা 12 লৈ 12ৰ পৰা 24 লৈ এনেকৈ শৃংখলাটো বনাই লৈছোঁ এতিয়া এই শৃংখলাটো কেনেকৈ আগবাঢ়ি গৈছে আমি চাব লাগিব এই শৃংখলাটো কেনেকৈ আগবাঢ়ি গৈছে যে 3ৰ পৰা 6 আমি কেনেকৈ পাওঁ 3ৰ লগত 2 পূৰণ কৰিলে 6 হয় 3 দুগুণে 6 তেনেকৈ 6 দুগুণে 12 12 দুগুণে 24 নিশ্চয় ধৰিব পাৰিছে 3ৰ লগত 6 6ৰ লগত 12 12ৰ লগত 24 কেনেকৈ হৈছে পূৰণ কৰি হৈছে 2 পূৰণ কৰা হৈছে প্ৰতিটো সংখ্যাৰ লগত আৰু তেতিয়া তাৰ পিছৰ সংখ্যাটো পোৱা গৈছে আৰু এতিয়া আমি যিকেইটা সংখ্যা বাদ দিছিলোঁ সেইকেইটা সংখ্যা চাম সেইকেইটা সংখ্যা বাদ দিছিলোঁ আমি 5 12 আৰু তেনেকৈ এই খালী ঠাইটো পৰি যায় এতিয়া আমি চাম যে 5ৰ পৰা 12 লৈ কেনেকৈ আগবাঢ়ি গৈছে 5ৰ পৰা 12 আমি কেনেকৈ পাওঁ পূৰণ কৰিলে নাপাওঁ বিয়োগ কৰিলে নাপাওঁ যোগ কৰিলে পাম 5ৰ লগত 7 যোগ কৰিলে আমি 12 পাম 5ৰ লগত 7 যোগ কৰোঁতে 12 হৈছে 12ৰ লগত আকৌ আমি 7 যোগ কৰিম 12ৰ লগত আকৌ আমি 7 যোগ কৰিম তেতিয়া ইয়াত কিমান পাম আমি 19 সংখ্যাটো পাম 19 পাইছোঁ আৰু এতিয়া 19ৰ লগত 7 যোগ কৰিম 19ৰ লগত 7 যোগ কৰিলে কিমান হয় 26 হয় আপোনালোকে বিচাৰিব পাৰিছে 5ৰ পৰা 12 লৈ 7 যোগ কৰোঁতে 12 হৈছে 12ৰ লগত 7 যোগ কৰোঁতে 19 হৈছে 19ৰ লগত 7 যোগ কৰোঁতে 26 হৈছে যেহেতু শেষৰ সংখ্যাটো 7 যোগ কৰি যাব নিছে গতিকে এই 19 লগত 70 আৰু এতিয়া আমি চাম যে এই অপশ্যনটো কোনটো কোনটো অপশ্যন আছে 19 অপশ্যন আছে 19 গতিকে অপশ্যন দিব 19 খালি 19 19 আপোনালোকে ভিডিঅ' বুজি আছে এই অপশ্যনটো ভিডিঅ' বুজি আছে লাইক কৰি দিয়ক নেক্সট আছে যদি CM 6 কি হয় এনে কি হ'ব এই CM 6 কি হয় আৰু এনে কি হয় চেষ্টা কৰিব অপশ্যন দিব এছাৰ যদি আমরা যদি এটা অপশ্যন আহে অপশ্যন আহে আমি এটা কোন অপশ্যন আছে এটা কোন অপশ্যন আছে সি সি কি হবে এটা নম্বর C পৰা এঘৰ আমি কি পাওঁ D পাওঁ এৰ পৰা আমি কেই ঘৰ যাব লাগিব এৰ পৰা আমি 3 ঘৰ যাব লাগিব তেতিয়াহ'লে কি পাম আমি D পাম তেনেকৈ T ৰ পৰা আমি কেই ঘৰ যাব লাগিব Y পাবলৈ আমি T ৰ পৰা 5 ঘৰ যাব লাগিব তেতিয়া আমি Y পাম ইয়াত প্ৰথমে কি কেনেকৈ গৈছে আপোনালোকে ধৰিব পাৰিছে প্ৰথমতে এঘৰ গৈছে তাৰ পাছত 3 ঘৰ গৈছে তাৰ পাছত 5 ঘৰ গৈছে ঠিক তেনেকৈ 1 3 5 এইটো প্ৰণালীতে আমি পিছৰ আনসাৰটো উলিয়াব লাগিব প্ৰথমটো যেনেকৈ উলিয়াই থৈছে পিছৰটো আমি তেনেকৈ উলিয়াব লাগিব ইয়াত চাওক BIC সমান কি হ'ব ইয়াত সুধিছে ইয়াত চাওক
কি দিছে BIC ইয়াৰ সাংকেতিক ভাষা কি হ'ব সেইটো সুধিছে এতিয়া আমি চাব লাগিব প্ৰথমতে আমি কি কৈছিলো 1 3 5 এইটো ফৰ্মুলাত যাব লাগিব 1 3 5 এইটো ফৰ্মুলাত যাব লাগিব এতিয়া বি পৰা আমি এঘৰ যাম বিৰ পৰা এঘৰ গ'লে আমি কি পাম চি পাম বিৰ পৰা এঘৰ গ'লে আমি কি পাম চি পাম তেনেকৈ তিনি ঘৰ যাব লাগিব পিছৰটোৰ পৰা আইৰ পৰা তিনি ঘৰ গ'লে কি পাম আমি আইৰ পৰা যদি তিনি ঘৰ যাওঁ তেতিয়াহ'লে আমি এল পাম আই জে কে এই তিনি ঘৰ যদি গুচি যাওঁ আমি পিছত এল পাম ঠিক তেনেকৈ চিৰ পৰা আমি 5 ঘৰ যাব লাগিব চিৰ পৰা 5 ঘৰ গ'লে আমি কি পাম চি ডি ই এফ জি এই 5 ঘৰ গুচি গ'লে আমি কি পাম এইচ পাম নিশ্চয় আপোনালোকে বুজিব পাৰিছে BIC বিৰ পৰা যদি আমি এঘৰ যাওঁ তেতিয়াহ'লে আমি কি পাম চি পাম আইৰ পৰা যদি আমি তিনি ঘৰ যাওঁ তেতিয়াহ'লে আমি কি পাম এল পাম চিৰ পৰা যদি আমি 5 ঘৰ যাওঁ তেতিয়াহ'লে আমি কি পাম এইচ পাম এই এক ঘৰ তিনি ঘৰ আৰু 5 ঘৰ এইটো ক'ৰ পৰা আহিল আগৰটো আপোনালোকে মনত আছে নিশ্চয় যে আগৰটোত কেনেকৈ আছিল 1 3 5 প্ৰথমটোত এঘৰ গৈছিল দ্বিতীয়টোত তিনি ঘৰ গৈছিল আৰু তৃতীয়টোত 5 ঘৰ গৈছিল সেইটো প্ৰণালীতে আমি এইটো আনসাৰ উলিয়াব লাগিব 1 3 5 প্ৰথমটোৰ পৰা এঘৰ যাব লাগিব দ্বিতীয়টোৰ পৰা তিনি ঘৰ যাব লাগিব তৃতীয়টোৰ পৰা 5 ঘৰ যাব লাগিব আৰু তেনেকৈ যাওঁতে আমি কি পাইছো CLH এতিয়া আমি চাব লাগিব CLH এইটো কোনটো অপচনত আছে অপচন চিত আছে CLH অপচন চি হ'ব শুদ্ধ উত্তৰ আপোনালোকে বুজিব পাৰিছে নিশ্চয় যদি বুজিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব এইটো এটা সহজ প্ৰণালী এনেকৈ এইটো এনে ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন সলভ কৰাটো এটা সহজ প্ৰণালী যদি ভিডিঅ'টো ভাল পাইছে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আগলৈ এনে ধৰণৰ ৰিজনিঙৰ ভিডিঅ' পাই থাকিবলৈ যদি আপোনালোকৰ পৰা মই ভাল ছাপোৰ্ট পাওঁ ভিডিঅ'টোত তেনেহ'লে আগলৈও মই এনে ধৰণৰ ৰিজনিঙৰ ভিডিঅ' লৈ আহিম আৰু মোৰ বুজোৱাৰ প্ৰণালীটো কেনেকুৱা হৈছে যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰি ক'ব নেক্সট আৰু একেবাৰে শেষৰ প্ৰশ্নটো আছে যদি 12 হেজ 14 সমান 8 17 হেজ 19 সমান 18 হয় তেনেহ'লে 13 হেজ 15 সমান কিমান হ'ব কি কৈছে 12 হেজ 14 সমান 8 17 হেজ 19 সমান 18 তেনেহ'লে 13 হেজ 15 সমান কিমান হ'ব এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্নসমূহ থাকে তেতিয়াহ'লে আপুনি প্ৰথমে যোগ কৰি চাব লাগিব কি কৰিব লাগিব এই হেজটো যে দিছে এই হেজটো দিছে মাত্ৰ কনফিউজ কৰিবলৈ আপোনালোকক বিভ্ৰান্তি পেলাবলৈ দিয়া হয় এনে ধৰণৰ প্ৰশ্নসমূহ কিন্তু এই প্ৰশ্নসমূহ অতিকৈ ইজি হয় কৰিবলৈ যদি আপোনালোকে অকমান ভাবি চাই ভালকৈ তেতিয়াহ'লে এই প্ৰশ্নসমূহ অতিকৈ ইজি হৈ যায় এতিয়া মই আপোনালোকক বুজাই দিব ওলাইছো এতিয়া চাওক ইয়াত দুফালে দিয়া আছে এফালে 12 দিয়া আছে এফালে 14 দিয়া আছে সমান দিয়া আছে 8 12 আৰু 14 8 কেনেকৈ হ'ল এইটো যোগ হোৱা নাই বিয়োগ হোৱা নাই হৰণ হোৱা নাই পূৰণ হোৱা নাই কেনেকৈ 8 হ'ল আচলতে ইয়াত এটা ট্ৰিক আছে ইয়াত সাধাৰণতে যোগেই কৰা হৈ থাকে দুই পক্ষ কি কৰা হৈ থাকে যোগ কৰা হৈ থাকে ইয়াৰ মাজত হেজ নহয় আপোনালোকৰ মাজত এনেকৈ স্লেছ থাকিব পাৰে ষ্টাৰ থাকিব পাৰে বিভিন্ন ধৰণৰ চিহ্ন থাকিব পাৰে আপুনি সেই চিহ্নবোৰ চাই কনফিউজ নহ'ব আপুনি কি কৰিব প্ৰথমে দুই পক্ষকে যোগ কৰি চাব ইয়াত 12 আৰু 14 পোনপটীয়াকৈ যোগ কৰা হোৱা নাই ইয়াত প্ৰতিটো সংখ্যা বেলেগে বেলেগে যোগ কৰা হৈছে ইয়াত চাওক 12 দুটা সংখ্যা আছে 1 আছে তাৰ পাছত 2 আছে এতিয়া হেজটো উঠাই দিয়ক হেজৰ জাগাত কি দি দিয়ক যোগ দিয়ক তাৰ পাছত পুনৰ 1 বহাওক তাৰ পাছত যোগ কৰি আকৌ 4 বহাওক এতিয়া চাওক উত্তৰটো কিমান ওলাইছে 1 ৰ লগত 2 যোগ কৰিলে 3 পোৱা যায় 3 ৰ লগত 1 যোগ কৰিলে 4 4 ৰ লগত 4 যোগ কৰিলে 8 ওলাইছে নে 8 উত্তৰ হ'ল 8 এনে ধৰণে এইটো কৰা আছে 17 হেজ 19 সমান 18 সেম তেনেকৈ কৰা হৈ আছে এইটো এতিয়া আমি চাম আমাৰ মূল প্ৰশ্নটো 13 হেজ 15 এইটো উত্তৰটো কি হ'ব চাৰিটা অপচন দিয়া আছে যদি উত্তৰটো আপোনালোকে ধৰিব পাৰিছে উত্তৰটো কমেন্ট কৰি ক'ব পাৰে ইয়াত চাওক 13 সংখ্যাটোত দুটা অংক আছে 1
তাৰপাছত 3 আপুনি হেজটো উঠাই দিয়ক হেজটো উঠাই হেজৰ জেগাত কি বহাব যোগ বহাই দিব তাৰপাছত পুনৰ 1 বহাব তাৰপাছত আৰু কি আছে 5 আছে এতিয়া আমি এইকেইটা যোগ কৰি চাম কিমান ওলায় 1ৰ লগত 3 যোগ কৰিলে 4 হয় 4ৰ লগত 1 যোগ কৰিলে 5 হয় 5ৰ লগত 5 পুনৰ যোগ কৰি দিলে কিমান হৈ যাব 10 হৈ গ'ল কিমান হ'ল 10 হ'ল এতিয়া আমি চাব লাগিব যে 10 কোনটো অপচনত আছে 10 কোনটো অপচনত আছে অপচন এটোত আছে 10 সংখ্যাটো গতিকে 10 হ'ব শুদ্ধ উত্তৰ অপচন এ হ'ব শুদ্ধ উত্তৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে প্ৰথমতে আপোনালোকে দুই পক্ষকে যোগ কৰিব যদি উত্তৰ নোলায় তেতিয়াহ'লে আপুনি বেলেগ প্ৰণালী চাব পাৰে কিন্তু সাধাৰণতে এনেকৈ যোগেই কৰা হৈ থাকে মাজত হেজ স্লেছ ষ্টাৰ কিবা কিবি বহুত ধৰণৰ চিহ্ন থাকিব পাৰে আপোনালোকে কনফিউজ নহ'ব বা আপোনালোকে নাৰ্ভাছ নহ'ব যে এইটো কি কুৱেশ্যন আহি গ'ল এনেধৰণৰ প্ৰশ্নসমূহ অতি ইজি ট্ৰিকত কৰা হৈ থাকে কিন্তু মানুহে বুজি পোৱাত অলপ টান হয় আপোনালোকে প্ৰথমে কুৱেশ্যনটোত দি থোৱা আনচাৰটো উলিয়াই ল'বলৈ যত্ন কৰিব পাছত আপোনাৰ নিজৰ আনচাৰটো অতি সহজতে ওলাই পৰে এতিয়া চাওক আপোনালোকক যেতিয়া এইটো বুজাই দিলোঁ যদি আপোনালোকৰ বহুতো বন্ধু বান্ধৱীয়ে বুজি পোৱা নাছিল বা বহুতে হয়তো বুজিছেও যিসকলে বুজা নাছিল প্ৰথমৰটো বুজাই দিয়াৰ পাছতে তেওঁলোকে আনচাৰটো উলিয়াই পেলালে হয়তো আপোনালোকে আৰু এইকেইটা আছিলে আজিৰ কেইটামান ৰিজনিঙৰ প্ৰশ্ন যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আগলৈ এনেধৰণৰ ৰিজনিঙৰ ভিডিঅ' আনিব লাগে নে নালাগে তাৰ বিষয়ে কমেণ্ট কৰিব